নমস্কাৰ বন্ধুসকল, ৰডালি ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা সৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিছোঁ। মই তেজপুৰত থাকোঁতে ল'ৰাই গা ধুই আছিলে আৰু এই ভিডিঅ'টো মই খুব আশাৰে বনাইছিলোঁ ব্লগছ বনাম বুলি, কিন্তু বনোৱা নহ'ল। কিন্তু ভিডিঅ'টো থাকি গ'ল আৰু সেয়েহে ভাবিছোঁ আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আনো আৰু আপোনালোকে চাই থাকক আৰু এনজয় কৰক। মাছ এইটো মাছ না আমাৰ, এইটো ডাঙৰ মাছ। এটা খাতুৰি আছে আমাৰ। এই কিমান চিঞৰিছা? তাক চিঞৰিবচোন, কি কিমান চিঞৰে। চকুত পৰিছে। কি খেলিছা তুমি? চিঞৰ এই যে দাদা আহিছিলে তোমাৰ চিঞৰ শুনি। দেখিলে ভয়ে খাব সি, মুখে থৰ হৈ ৰখি দিলে। চবকে চাই আছে সি। হাঁহি থাকে মোক দেখিলে। এতিয়া সি হেৰি হৈ গৈছে, ইয়াক দেখিছে